নমস্কাৰ ফ্ৰেন্ডছ, স্বাগতম জনাইছো সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ। হয়তো আপোনালোকক সকলোৱে জানেই যে অৰ্থাৎ 6 ডিচেম্বৰ তাৰিখে আপোনাৰ ভাৰতবৰ্ষৰ যিমানবোৰ নেটৱৰ্কিং বা টেলিকম কোম্পানী আছিলে সেই সকলে নিজৰ ৰিচাৰ্জ প্লেনত প্ৰায় 40% বৃদ্ধি কৰি দিছিল। এয়াৰটেল হওক, জিঅ' হওক, ভোডাফোন হওক, আইডিয়া হওক, এই সকলোবোৰে নিজৰ ৰিচাৰ্জ প্লেনত প্ৰায় 40% দাম বৃদ্ধি কৰি দিছিল। যাৰ ফলত আপোনাৰ যিসকলে গ্ৰাহক আছিল বা ইউজাৰ আছিল তেওঁলোকৰ মনত অলপ হ'লেও আপোনাৰ হতাশ হোৱা দেখা পোৱা গৈছিল। কিন্তু 7 তাৰিখ অৰ্থাৎ 6 ডিচেম্বৰৰ এদিন পিছত আপোনাৰ 7 তাৰিখে ভোডাফোন আৰু এয়াৰটেলৰ ফালৰ পৰা এটা অফাৰ দিছে বা গ্ৰাহকসকলৰ বাবে সুবিধা প্ৰদান কৰা দেখা গৈছে। এয়াৰটেল আৰু ভোডাফোনৰ পৰা টুইটাৰ যোগে জনাইছে যে তেওঁলোকে যিটো নিজৰ গ্ৰাহকসকলৰ কোনো ধৰণৰ IOC চাৰ্জ নলয়, বা যদি আপুনি এটা অপাৰেটৰৰ পৰা অন্য এটা অপাৰেটৰলৈ কল কৰে বা যদি আপুনি এয়াৰটেলৰ পৰা জিঅ'লৈ কল কৰে তেনেহলে কোনো ধৰণৰ অতিৰিক্ত চাৰ্জ লোৱা নহব বা IOC লোৱা নহব। লগতে জনাইছে যে এয়াৰটেল আৰু ভোডাফোনৰ গ্ৰাহকসকলে আনলিমিটেড ফ্ৰী কল কৰিব পাৰিব অন্য সিম বা অপাৰেটৰলৈ। এয়াৰটেলৰ পৰা যদি ভোডাফোনলৈ আনলিমিটেড কল কৰে তেনেহলে কোনো ধৰণৰ IOC লোৱা নহব। এয়াৰটেল আৰু ভোডাফোনে যিমানবোৰ আনলিমিটেড প্লেন আছে সকলোতে এইটো অফাৰ প্ৰযোজ্য হ'ব। এতিয়াৰ পৰা কোনো ধৰণৰ অতিৰিক্ত মাচুল নভৰাকৈ আপোনাৰ এয়াৰটেল আৰু ভোডাফোনৰ গ্ৰাহকসকলে ফ্ৰী কল কৰিব পাৰিব। এয়াৰটেল আৰু ভোডাফোনৰ গ্ৰাহকসকলে যিসকলে সিম ইউজ কৰি আছে তেওঁলোকৰ বাবে এইটো এটা খুব ভাল খবৰ বুলিয়ে ক'ব লাগিব। কিন্তু এতিয়াও জিঅ'ৰ ফালৰ পৰা বা কোনো ধৰণৰ এনেকুৱা ধৰণৰ অফিচিয়েলি নিউজ পোৱা যোৱা নাই যি জিঅ'